নোলোৱাকৈ গোচৰ ৰুজু কৰা বা তদন্ত চলোৱাৰ নামত তেওঁলোকে তেলৰ খৰচ কোনো ক্ষেত্ৰতে বিচাৰিব নোৱাৰিব অসম আৰক্ষী তেলৰ খৰচ দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যদি লাগে চৰকাৰে দিব তেলৰ খৰচৰ নামত টকা বিচাৰিলে চাকৰি লগালগ যাব এছপি সকলক ঘনাই ঘনাই মেলে মিটিঙে যাবলৈ হাক দিছে হিমন্ত বিশ্ব শৰ্মাই এছপি সকলে মিটিং মাতাংগলৈ গৈ গান বাজনা নকৰিব বিহু ফাংচনলৈ গৈ এছপি ওচি ইন্সপেক্টৰে গান গোৱা পৰম্পৰা বন্ধ কৰক ফেচবুক টুইটাৰত অসম পুলিচৰ বিষয়া কৰ্মচাৰীয়ে নিজৰ পাব্লিচিটি কৰি নাথাকিব খুব গুৰুত্বপূৰ্ণ ঘটনা নহলে সাংবাদিকৰ আগত মন্তব্যও নিদিব আপোনালোকে টিভিত ইণ্টাৰভিউ দিবলৈ কৰবাত ভাষণ দিবলৈ ডিজিপিৰ অনুমতি ল'ব লাগিব এতিয়াৰ পৰা এছপি ওচি ইন্সপেক্টৰে অদৰকাৰী ফাংচনৰ মঞ্চত উঠাৰ কোনো দৰকাৰ নাই বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী বিষয়া কৰ্মচাৰী যিসকলে এনে ধৰণৰ কাম কৰে তেওঁলোকে আগতীয়াকৈ ডিজিপিৰ অনুমতি ল'ব লাগিব এতিয়াৰ পৰা জনসম্পৰ্ক ৰক্ষা কৰাৰ কাম ৰাজনীতিবিদৰ পুলিচৰ নহয় ট্ৰেন্সফাৰ হলে গামোচা লোৱা নিজৰ পাব্লিচিটি কৰা এইবিলাক বন্ধ কৰিব লাগিব নিজৰ কাৰণে ইমেজ ক্ৰিয়েট কৰাৰ চেষ্টা কৰিব নালাগে এছপি ওচি অথবা ইন্সপেক্টৰে তাতকৈ অসম আৰক্ষীৰ ইমেজ ভাল কৰাৰ চেষ্টা কৰক কেৱল এজন এছপিয়ে এক্সট্ৰা পাব্লিচিটি পাই থাকিলে এখন অসমত নহ'ব কেৱল এজন এছপিয়ে এক্সট্ৰা পাব্লিচিটি কোনে পাই আছে আনসকল এছপিয়ে তেতিয়া কাম নজনা বা কাম নকৰা প্ৰমাণিত হয় হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে যেন আনন্দ মিশ্ৰৰ নাম নোলোৱাকৈ তেওঁ এছপি কনফাৰেন্সত এছপি সকলক এই সকিয়নি দিছে লগতে সকলো পুলিচকে কৈছে যে দুখীয়া মানুহৰ পৰা তেলৰ খৰচ ল'ব নোৱাৰিব লগে লগে তেওঁলোকৰ চাকৰি যাব আৰু সাধাৰণতে আমি আনন্দ মিশ্ৰৰ টুইটাৰ একাউণ্টত বা ছ'চিয়েল মিডিয়াত যিবিলাক দেখি থাকোঁ সেই ধৰণৰ কাম এতিয়াৰ পৰা এছপি সকলে কৰা অনুচিত বুলি কৈছে অৱশ্যে নাম লোৱা নাই আনন্দ মিশ্ৰৰ কিন্তু যিকেইটা কথা কৈছে ইয়াৰ পৰা আপুনিও হয়তো অনুমান কৰিব পাৰিছে যে নাম নোলোৱাকৈ তেওঁ আনন্দ মিশ্ৰকে সকিয়াইছে নেকি ঘনাই ঘনাই মিটিং মাতাংগলৈ যাব নোৱাৰিব কোন যায় ঘনাই ঘনাই মিটিং মাতাংগলৈ এছপি সকলে মিটিং মাতাংগলৈ গৈ গান বাজনা কৰিব নোৱাৰিব বিহু ফাংচনলৈ গৈ এছপি ওচি ইন্সপেক্টৰে গান গোৱা পৰম্পৰা বন্ধ কৰক আৰু এছপি সকলৰ সন্মিলনৰ হিমন্ত বিশ্ব শৰ্মাই এছপি সকলক কৈছে যে কেৱল এজন এছপিয়ে এক্সট্ৰা পাব্লিচিটি পাই থাকিলে নহ'ব চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই